প্ৰথমে মই বহুত মনে মনে আছিলোঁ, একদম অকলশৰে। মাত্ৰ ক'বলৈহে কেইজনমান বন্ধু আছিল। পিছত এটা সময় আহিল, যিটো সময় সকলোৰে জীৱনলৈ আহে। ময়ো কেইজনমান বন্ধুক লগ পালোঁ, বেছি নহয় 2-3জনমান। সিহঁতেইতো মোক বন্ধুৰ অৰ্থ শিকাইছিল। অকলশৰীয়া সেই অনুভৱটো আঁতৰি গ'ল। মনে মনে থাকি ভাল পোৱা সেই ল'ৰাটো আজি চিঞৰি ভাল পোৱা হ'লোঁ। বয়স যিমানেই নহওক, বন্ধু সদায় আপোন। যিমান মানুহৰ লগতেই লগ নোহোৱা কিয়, পুৰণা বন্ধু সদায় হীৰাই হৈ থাকে। দেখিবলৈ যিমান ভদ্ৰই নহওক কিয়, আমি গোটেইকেইটা একেলগে অভদ্ৰই আছিলোঁ। এখন চাইকেলত 3টা বহিছিলোঁ। এজন যদি কোনো কামত গৈছিল, তাৰ লগতে আমি সময়বোৰ বৰবাদ কৰিছিলোঁ। ৰাস্তাত খোজ কঢ়া কম আৰু পাগলামিবোৰ বেছি আছিল। লগৰে কোনো এজনক লক্ষ্য কৰি বিনা কাৰণত গাত জাপ মাৰি দিছিল। ইনচাল্টবোৰৰ কথাটো ক'বই নালাগে। তহঁত একলগ নহবি, এইষাৰ কথা ঘৰত সকলোকে কৈছিল। কাজিয়া লাগিলেও কিন্তু আমি সদায় একেলগেই আছিলোঁ। ওচৰত নাথাকিলেও মনটো ভাল নালাগিছিল। 2 মিনিট কথাৰ বাবে 2 ঘণ্টা সময় পাৰ কৰিছিলোঁ। বাৰ্থডেত গিফ্ট কম আৰু মাৰ বেছি পৰিছিল। নাম কাঢ়ি মতা অভ্যাসেই নাছিল। নিজেই নামকৰণ কৰি সেই নামেৰেহে মাতিছিলোঁ। ফোনত হেল্ল'ৰ ঠাইত কোনো এটা গালিৰেহে আৰম্ভ কৰিছিল। কোৱা হয়, বন্ধুৰ মাজত এনেকৈয়ে সন্মান কৰা হৈছিল। দেখা নাযায়, কিন্তু মনৰ পৰা বহু যত্ন লোৱা হৈছিল। চিৰিয়াছলি কথাবোৰো যে ফাল্টুমি কৰিহে কৈছিল। কথা যিয়েই নহওক, কেতিয়াও বেয়া পোৱা নাছিল। আজিও যদি সেই কথাবোৰ মনত পৰে, কেৱল হাঁহিহে উঠে। ইমান মানুহক লগ নোপোৱা কিয়, পুৰণি বন্ধুবোৰ সদায় হীৰাই হৈ থাকে। বেলেগত যিমানেই ভদ্ৰ নোহোৱা কিয়, ওচৰত সদায় অভদ্ৰই হৈ থাকে।